তাজা তাজা গরম গরম সবজি লাগে সবজি। আরে দিদি আপুনি চব্জি বিক্ৰী কৰি আছে? মই সবজি বিক্রি কৰি আছো। তোর কি হয়েছে মদি বুড়া? মোক বুঢ়া বুলি কলি? তইনো কোন 16 বছৰীয়া ফুলকমলীয়া ছোৱালীটো বুঢ়ী এটা? মোক মমতাক বুড়ি বুলি কলি। ছোৱালীৰ কেতিয়াও বয়স সুধিব নালাগে আৰু ল'ৰাৰ কেতিয়াও চেলাৰী সুধিব নালাগে। এইটো কথা গম পোৱা না মদি? দে হ'ব দে, আগত চব্জিৰ দামবিলাক কোৱা। কিমান কিমান দাম? বেঙেনা 200 টকা কিলো, পিঁয়াজ 300 টাকা কিলো, বিলাহী 400 টাকা কিলো আৰু মূলা 200 টাকা কিলো। ইমান দাম বস্তুৰ? বাপৰে বাপ, জুইহেন দাম দেখোন। 300-400 টকা কিলো কোৱা, ইমানেই দাম না চব্জিৰ? মোৰ তাজা তাজা গরম গরম সবজি, দাম তো হবই না, এনেও সবজির দাম বাড়িছে। যি চব্জিৰ দাম শুনি মাথাই নষ্ট হৈ গ'ল। আমাৰ নিচিনা গৰীব মানুহ চব্জি কেনেকৈ খাব এ? বজাৰত জুই চাই দাম চব্জিৰ। কচু সিজাই কেনেকৈ খাব লাগব আৰু খাল বিলৰ পৰা আনি। যি দেখাই গিছে গৰীব মানুহৰে কষ্ট। চাকৰি কৰাৰ গিলাতো দৰমহা বাঢ়ি থাকে, হাজিৰা কৰাততো হাজিৰাই নাবাঢ়ে। এই মুদি কি সবজি লবি? সোনকালকে লোৱা। মূলা লবি নেকি? মূলা ল। 20 টাকা আছে লগত, 20 টাকাৰ চব্জি দিবি নেকি? 20 টাকার সবজি? 20 টাকার সবজি পাই নেকি? পাতো নাপাবি মূলার। নালাগে দে চব্জি। মোৰ বাৰীৰ পিছফালৰ খালৰ কচুকেইটাই আনি কেনে খাব লাগব সিজাই কেনে, যি দেখা গিছে। ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটোত যদি আপুনি নতুন হয় চেনেলটো সাবস্ক্রাইব কৰি দিব।